Nasi to যি কাৰ্য এই প্ৰগ্ৰামত সকলোকে আকৌ পুনৰবাৰ কাৰ্যম যাচি মোৰ চমু বক্তব্য সামৰণি মাৰিছে। ধন্যবাদ। কেনেকুৱা লাগে আজি? সৰ্বপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ। আজি 24 নং দেওপানী অন্তৰ্গত যে ডেঞ্জা PSৰ আণ্ডাৰত আজি হানকিমি কাৰ্য যি হানকিমি কেঁচো যি প্ৰগ্ৰাম, এইটো আমাৰ কাৰ্বি সমাজৰ এটা পৰম্পৰা আৰু এই পৰম্পৰাক আজি ৰক্ষা কৰি ইমান ভিতৰীয়া অঞ্চলতো সকলো সমষ্টিৰ পৰা ইয়াত মানুহ আয়োজন কৰি ইমানেই মানুহ হৈছে আৰু ইমান ধুনীয়াকৈ খুব আনন্দ লাগিছে। আজি সঁচাকৈ ভাল লাগিছে যে ইয়াতে ইমান ভিতৰীয়া অঞ্চল আজি ইমান ডাঙৰ গোটেই চুকে কোণে কাৰ্বি আংলঙত আহিছে। গতিকে আমি ধন্যবাদ দিওঁ আৰু সকলো ৰাইজক এইটোৱে কওঁ যে এই যিবিলাক সমাজৰ কাম যিবিলাক আমাৰ পৰম্পৰা ৰক্ষাৰ বাবে যি মানে একত্ৰিত হৈ ওলাই আহিছে, এই বস্তুটো যাতে সকলো দিনে এনেকৈ মিলা প্ৰীতিৰে থাকক আৰু আমিও সকলো সময়তো সহায় সহযোগ কৰি আহিছোঁ। আৰু ইয়াৰ এই কাৰ্যৰ কাৰণে আজি আমি এটা কমিউনিটি হ'লেও দিছোঁ, আৰম্ভ কৰি কাম চলি আছে। আৰু এইটো প্ৰগ্ৰামৰ কাৰণে আমি অনাগত দিনত আমি অপেন ষ্টেজ এটাও দিম বুলি আমি ঘোষণা কৰি গৈছোঁ। গতিকে আমাৰ এই অনুষ্ঠানবিলাকৰ জৰিয়তে যাতে আমি ৰাইজক ডেভেলপমেণ্টবিলাক কৰিব পাৰোঁ, ৰাইজৰ সুবিধাবিলাক কৰিব পাৰোঁ। আপোনালোকে দেখি আহিছে ইয়াতে এটা ডাঙৰ সমস্যা এটা আছিলে দলঙত। এই বৰ্তমান সময়ত আমাৰ কাৰ্বি আংলঙৰ এই দলংখনো আমি সম্পূৰ্ণ কৰি তুলিলোঁ। এই ভিতৰীয়া অঞ্চলৰ গাঁৱৰ মানুহে পানীৰ অসুবিধা পাইছিলে, আজি ঘৰে ঘৰে পানী পাইছে। গতিকে মানুহে বহুত সুখী। গতিকে আজি আমি সেই সকলো কামবিলাক একত্ৰিত হৈ কাম কৰিব পাৰিছোঁ। আৰু এনেকৈ আমি সমাজত লগ হৈ কাম কৰিলে আমি নিশ্চয় অনাগত দিনত আমাৰ কাৰ্বি আংলঙক আকৌ সজাই পৰাই তুলি আমি কাৰ্বি আংলঙক অসমৰ ভিতৰত এটা জিলা হিচাপে আমি পৰিণত কৰিব পাৰিম। গতিকে ইয়াকে সকলোকে